নমস্কাৰ জনালোঁ সকলোকে। কি খবৰ আপোনালোকৰ? মই ভালেই আছোঁ, আপোনালোকো নিশ্চয় ভালেই আছে। এয়া ভিডিঅ'ত দেখা পাইছে, আজি দুৰ্গা পূজাৰ কাৰণে আমি এটা ফটোশ্বুট মেকআপ কৰিছোঁ আৰু ফটোশ্বুট মেকআপটোনো আমি কেনেকৈ কৰিছোঁ তাকে দেখাইছোঁ। ফটোগ্ৰাফাৰ আমি মতা নাই, নিজে আজি আমি ফটোগ্ৰাফাৰ হৈছোঁ, কাৰণ অকণমান কষ্ট হয়। ফটোগ্ৰাফাৰ মাতিলে নিৰ্দিষ্ট সময়ত সকলোবিলাক কৰিবলৈ দিগদাৰ হয়, যিহেতুকে পাৰ্লাৰ বন্ধ কৰি পেলাই আমি এনেকুৱা ধৰণৰ কামবোৰ কৰিব নোৱাৰোঁ। কামৰ মাজতেই মেকআপ কৰি এনেকৈ আমি ফটোবিলাক মাৰিছোঁ আৰু ভিডিঅ'ও বনাইছোঁ। আৰু এইফালে আমাৰ লাইটৰ যোগাৰ ধৰিছে ৰিমাই, আৰু এইফালে ভিডিঅ'বিলাক বনাই আছোঁ মই মোৰ নিজৰ ফোনৰ পৰাই। এনেকৈ ভিডিঅ' আৰু ফটোবিলাক মাৰিছোঁ। আৰু পূজাইনো কোন সময়ত আমাক এনেকৈ কাম কৰি থকা ভিডিঅ' কৰি থ'লে গমেই নাপাওঁ। এইফালে মই শংখ কেনেকৈ ধৰি প'জ দিব লাগে সেয়াও মই দেখাইছোঁ আমাৰ সেইফালে মডেলক। কেনেকুৱা লাগিছে জনাব। ফটোবিলাক দুদিনমান দেৰিকৈ দিম। আৰু এটা কথা, আজি মোৰ ভিডিঅ'বিলাকত লোগো আৰু মোৰ ফটো দিছোঁ, কেনেকুৱা হৈছে সেইটো জনাব। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে মই সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু ফটোবিলাক দুদিনমান দেৰিকৈ আপোনালোকে চাব পৰাকৈ দিম।